কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব বড়ো। বড়োসকলে অসমত প্ৰথম ধান খেতি কৰিছিল। অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব গোপীনাথ নগৰ, গুৱাহাটী। অসমৰ কোন ঠাইত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব দেৰগাঁও। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত অৱস্থিত আপুনি জানেনে? ইয়াৰ উত্তৰটো জনাৰ আগত আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। ছাবস্ক্ৰাইবটো কৰি থ'লে মই যেতিয়া ভিডিঅ' আপলোড কৰিম পোনপ্ৰথমতে আপুনি পাব। ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ শিৱদৌল। ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয় আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব অসম ডিগবৈত 1889 চনত।